গুড মৰ্নিং বন্ধুসকল। তো আজি আমি দুটা ফুৰিব ওলাইছোঁ আৰু এইফালে স্কুটিখন ৰেডি হৈ গ'ল, বাই স্কুটিখন লৈ যাওঁ আৰু এই আমাৰ ঘৰৰ চাৰিওফালৰ পৰিৱেশ দেখাই দিছোঁ আপোনালোকক। এইটো আমাৰ ঘৰ, বাকী চাৰিওফালৰ পৰিৱেশটো এনেধৰণৰ। এইটো হাইৱেটো গৈছে, তাৰ ওপৰত আকৌ ট্ৰেইন লাইন আছে। বাকী এইফালে 400 মিটাৰ আগত বগীবিল দলংখন, তাৰ পৰা বগীবিল দলঙৰ পৰা ভিউ দেখাই আছোঁ আপোনালোকক, চাই থাকক তো ভিডিঅ'টো। মানে বহুত দিন এনেকৈ যোৱা হোৱা নাছিলে, আজি ওলাইছোঁ আৰু চাওঁ জাৰ্ণিটো কেনেকুৱা হয়। তো শেষৰলৈকে ভিডিঅ'টো চাই থাকিব। আমাৰ বগীবিল দলঙত উঠি গ'লোঁ আমি, এখন বগীবিল ব্ৰিজ। আৰু চবচে ধুনীয়া চাওক, এইখন আমাৰ গ্ৰাউণ্ড, ইয়াত আমি প্ৰেক্টিছ কৰিছিলোঁ। এতিয়াও কৰোঁ, আহি আছোঁ, হয়তো আপোনালোকে ভিডিঅ'কেইটাত দেখি আছে আগত। ইয়াতে প্ৰেক্টিছ কৰি থাকোঁ বা কৰিছিলোঁ। আৰু বাকী এখন ব্ৰহ্মপুত্ৰ নদী। আগতে আমি যেতিয়া প্ৰেক্টিছ কৰোঁ এই বগীবিল দলঙতো মাৰোঁ 4.94 কিলোমিটাৰ, মানে 5 কিলোমিটাৰ হৈ যায় আৰামছে। তো খুব ভাল লাগিছিলে, দৌৰিবলৈ খুব ধুনীয়া জেগা আমাৰ ইয়াত প্ৰেক্টিছ কৰিবলৈ। বাকী চাওক পৰিৱেশটো চাওক, কিমান ধুনীয়া লাগিছে। আৰু এইফালে দেখাই আছোঁ বাৰু আৰু কেনেকুৱা ধৰণৰ। গাইজ, বৰ্তমান ইমান ধুনীয়া ঠাইডোখৰ ৰখিছোঁ, আপোনালোকক দেখাইছোঁ। চাওক, এয়া চাওক কিমান ধুনীয়া ঠাই, বাপৰে আচৰিত দেই। এইফালে প্ৰায় 1 কিলোমিটাৰ ইফালে ব্ৰহ্মপুত্ৰ নদী, তাতে এইবিলাক চাওকচোন পুখুৰী বনি আছে, কিমান ধুনীয়াকৈ বিল বনি আছে, ইমান ধুনীয়া ঠাই। বৰ্তমান আছোঁ ধেমাজি, আমি ডিব্ৰুগড় পাৰ হৈ ধেমাজি পালোহি আৰু অলপ দূৰ গৈ আমাৰ ডেষ্টিনেশ্যন পাম, দেখাই আছোঁ তাতো। আগলৈ চাই থাকক। বাকী এই ভিউটো চাওক, বাপৰে কিমান যে ধুনীয়া। ৱাও, মজা লাগিছে। ফাইনেলি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ, স্কুটিখন ইয়াতে থৈ ল'লোঁ। এতিয়া সোমাই যাওঁ ভিতৰত। মানে আমি য'ত আহিছোঁ এইডোখৰ কোৱা হয় হাবুং হৌ ফি, নাজানিছোঁ উচ্চাৰণটো নাজানো আৰু, হাবুং ঘৰ। এতিয়া ভিতৰত সোমাই আপোনালোকক দেখাই আছোঁ মানে কেনেধৰণৰ বস্তুটো মানে। ফাইনেলি আমি যাব ওলালোঁ। খুব ভাল লাগিলে, শান্ত পৰিৱেশ, গাঁৱৰ ভিতৰত আছে যিহেতু আৰু বঢ়িয়া। আৰু এইফালে পিকনিক, টুৰিষ্টবিলাক আহিলে এইফালে পিকনিক খায়। বাকী এতিয়া যাওঁ আৰু। কেনেকুৱা পালি তই? অঁ, ভালেই পালি, ঠিকে আছে, ভালেই লাগিলে আহি। এখন গেট ওলাওঁ আৰু। বাকী আজি ভিডিঅ'টো ইমানেই, আৰু চাওঁ নেক্সট কি ভিডিঅ' বনাওঁ। ৰাখিছোঁ ইয়াতে, বাই বাই।